বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। তো এতিয়া বেটি আৰু মই যাব লৈছো আপোনাৰ চাবুৱাত গৈ মেলি আমাৰ মানে মোৰ ৱাইফ জিমিক লৈ মেলি আমি যাম ডিব্ৰুগড়। যিহেতু ডিব্ৰুগড়ত মানে আমাৰ মাহঁতৰ ঘৰৰ ওচৰতে কিবা বিহু ফাংচন এখন পতা হৈছে বোলে। তো তাকে সেই মাহঁতৰ মানে বেটিক লৈ মেলি বিহু চাবলৈ মন, তো সেইকাৰণে তাইক মাতি আছে। সেইকাৰণে তাইক লৈ যাব ওলাইছো। তো জিমিকো লৈ যাম এতিয়া চাবত গৈ। তো ভিডিঅ'টি চাই থাকক আগলৈ। তো বন্ধুসকল এতিয়া 5 লিটাৰ মিঠাই কেইটামান লৈ লওঁ বুলি ৰাখিছো হোটেলত। তো মিঠাই কেইটা লৈ আপোনালোকক লগ পাই আছো। বন্ধুসকল এতিয়া মই বৰ্তমান আছো ডিপুত। তেল অকমান উলিয়ালো বুলি ভাবিছো। ইফালে গাড়ী তেল অকমান উলিয়ালো। তুমি মা খাব বুলি থৈ দিছা সেইটো মই তোমাৰ কাৰণে কিনি দিছো, তুমি খাই দিয়া। সেইটো তোমাৰ কাৰণে কিনি দিছো মই। সেইটো মাক বেলেগ এটা কিনি দিম, তুমি সেইটো খাই দিয়া। মাক বেলেগ এটা কিনি দিম, তুমি সেইটো খাই দিয়া। খাই দিয়া তুমি। বন্ধুসকল এইফালে চব বেটি শুই থাকিলে। এতিয়া আমি গৈ আছো এনেকে। তাই মানে আহিবলৈ যে মোৰ লগত এনেকে মন কৰিলে মানে অকলে অকলে, সেয়াই ডাঙৰ কথা। এতিয়া গৈ আছো আমি লাহে লাহে, লগ পাই আছো আপোনালোকক। বন্ধুসকল বৰ্তমান মই তাইৰ ৰুমত পালোহি, জিমিৰ ৰুমত পালোহি। তো বেটি মই এইফালে তাই হেৰিয়া ৰখি আছে। কি লৈ আছা এইটো? কি ললা এইখিনি? আৰু এইফালে বেটিহে মাকক পাই পুৰা কথা পতাত ব্যস্ত হৈ আছে, যিহেতু সদায় লগ পাই নাথাকে। তো বন্ধুসকল আমি এতিয়া গৈ আছো গোটেইকেইটা লগ খাই। ডিব্ৰুগড়ত লগ পাম আপোনালোকক। ৰাস্তাটো আপোনালোকক দেখাই যাম, চাই যাব আৰু। তো বন্ধুসকল আপোনালোকক এতিয়া দেখাই থকা স্কুলখন হৈছে চাবুৱা মনফৰ্ড স্কুল। এইখনে আছে চাবুৱা মনফৰ্ড স্কুল। মাক লগ পাই কেনেকুৱা লাগিছে এতিয়া? কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? ইমান ভাল লাগিছে। তো বন্ধুসকল এইখনে হৈছে চাবুৱা এয়াৰপৰ্ট ষ্টেচনৰ বাউণ্ডৰী ৱাল। আপোনালোকক এনেই দেখাওঁ বুলি ভিডিঅ'কণ কৰিলোঁ। তো চাই থাকক আগলৈকে। বহুত ডাঙৰ হয় এয়াৰপৰ্ট ষ্টেচনটো। আগলৈকে দেখাম, মেইন গেটখনো দেখাম আপোনালোকক। তো চাই থাকক। তো বন্ধুসকল এয়া এইডোখৰতে আছে মেইন গেটখন। তো এইখন এখন ফাইটাৰ প্লেন এখন ইয়াত থৈ দিয়া হয় এনেকৈ। চাই ভাল লাগে চাই। তো ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে এক্সকাৰ্ছনৰ কাৰণে আনে ইয়াত কেতিয়াবা। তো এইবোৰ দেখিব পাইছে আপোনালোকে। তো আহিয়ে থাকে এনেকৈ ল'ৰা ছোৱালী। তো এয়াই আৰু। আৰু বন্ধুসকল এইটো হৈছে ডিব্ৰুগড়ত থকা কনভে ৰোডত অৱস্থিত মানে ডিব্ৰুগড়ৰ APDCLৰ এটা হেৰি হয়, কাৰ্যালয় হয়। ইয়াত মানে আপোনাৰ বিল চিলবোৰ দিয়া হয়, ইয়াত জমা লোৱা হয়। তাকে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আমি এইটো ৰাস্তাই গৈ আছোঁ এতিয়া। তো ইয়াতে কাৰেণ্টৰ এইবোৰ ৰিক্সবোৰ আছে, এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল পাই গ'লোহি আৰু। তো গাড়ীখন এতিয়া চাইড কৰিব লাগিব, সেইটো
জেগা খুবেই কম আছে, এখন লগাই ল'ব লাগিব ইয়াত। তো এইফালে আইতা বহি আছে। বেটিক ক'ত আহিলোঁ আমি? তোমাৰ ভাল লাগিছে নাই আহি? ঘৰত গোটেই উঠোঁ দিবা হেৰি কৰি আছিলে আকৌ। তো বন্ধুসকল, এতিয়া আজি ব্লগটো ইমানতে সামৰি দিছোঁ, যিহেতু বহুত ভাগৰ লাগিলে আৰু ইমানটো ড্ৰাইভিং কৰি আহিছোঁ। তো ইয়াতে সামৰি দিছোঁ আজি ব্লগটো। লগ পাম আকৌ এটা নতুন ব্লগত। তো আজিলৈ বাই বাই।